শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩তম জন্ম জয়ন্তী ভাগ আজি জিলা নামঘৰ কাছিডবাত অনুষ্ঠিত হয়। প্ৰাপ্ত বাতৰি মতে কেন্দ্ৰীয় মূলৰ সদস্য শ্ৰীযুত ভৱেশ্বৰ ৰায় বাপে আধৰা গুৰু স্মৰণেৰে আৰম্ভ হোৱা উক্ত সভা সঞ্চালনা কৰে জিলা সভাপতি অতুল চৰণ দাস বাপে। ইয়াৰ পিছত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাধাৰণ সম্পাদক অজিত চৌধুৰী বাপে। সভাত চলিত বৰ্ষৰ অহা ৬-৭ নৱেম্বৰত বৰপেটা জিলাত দুদিনীয়াকৈ বৃহৎ কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া আই মাতৃ আৰু যুৱ সমাৰোহ সন্দৰ্ভত বৃহৎ আলোচনা কৰি উক্ত সমাৰোহত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগীসকলক নিৰ্বাচিত কৰে। উক্ত সভাতেই কেইবাজনো প্ৰতিযোগীক পৰীক্ষামূলকভাৱে কেতবোৰ কবিতা বৰগীত আদি পৰিৱেশন কৰিবলৈ দিয়া হয়। সভাত কেন্দ্ৰীয় মূলৰ নিৰ্দেশনা পত্ৰ পাঠ কৰি উপস্থিত সমূহ বাপ বান্ধৱ আই মাতৃসকলক অৱগত কৰে। পিছত গুৰু স্মৰণেৰে সভা আৰম্ভণি পেলায়। ইয়াৰ আগতে ৰাতিপুৱা ৬ বজাত জিলা সেৱা বাহিনীৰ উদ্যোগত পৰিৱেশ নিকাকৰণ কৰে আৰু ৰাতিপুৱা ৭ বজাত জিলাখনৰ সৃজনগ্ৰাম আঞ্চলিক শাখাৰ সভাপতি শ্ৰীযুত তাৰাপ্ৰসাদ সিংহ বাপৰ নামাচাৰ্যৰ উদ্যোগত নাম প্ৰসংগ অনুষ্ঠিত হয় আৰু ধৰ্মধ্বজা উত্তোলন কৰে জিলা সভাপতি শ্ৰীযুত অতুল চৰণ দাস বাপে। ইয়াৰ পিছত জিলা কাৰ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে শৰণ সদস্য শ্ৰীযুত ফুলচৰণ পাঠক বাপে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে জিলা সম্পাদক শ্ৰীযুত অজিত চৌধুৰী বাপ বুলি খবৰ সূত্ৰে প্ৰকাশ পায়। নামনি অসমৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল দাসৰ ৰিপৰ্ট অসমী ভিজন।